সকলোকে মোৰ অন্যটি মিনি ভ্লগলৈ স্বাগতম জনালোঁ। আৰু আজি হৈছে লক্ষ্মী পূৰ্ণিমা, সেইবাবে লক্ষ্মী পূৰ্ণিমা উপলক্ষে এখন শৰাই আগবঢ়োৱা হৈছে। আৰু আজি মই আছোঁ মামাহঁতৰ ঘৰত। যিহেতু মামাহঁতৰ ওচৰতে লক্ষ্মী পূজা হয়, সেইবাবে প্ৰতি বছৰে মই ইয়ালৈ আহোঁ। আৰু এইটো হৈছে আমাৰ মামাহঁতৰ আইতা, মই আবা বুলিয়ে কওঁ। এয়া আবাই প্ৰসাদ বিলাই আছে। আৰু এইটো হৈছে আমাৰ মামাহঁতৰ ঘৰটো। চাওকচোন, চাকি জ্বলাব চাৰিমুখী ইমান ধুনীয়া লাগিছে। আৰু কিছু সময় পিছতে এইফালে আমি সাজি কাচি আহি গ'লোঁ পূজা চাবলৈ। আমাক দুয়োটা কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এইখন হৈছে পূজাথলী, চাওকচোন চাৰিওফালে কিমান মানুহ হৈছে। আৰু এতিয়া আমি আহিছোঁ লক্ষ্মীভোগ খাবলৈ। ইয়াতে মানুহৰ বহুত ঠেলা হেঁচা আছিল আৰু ঠেলি হেঁচি আহি গ'লোঁ আমি খাবলৈ। আৰু ইয়াতে খাবলৈ বহিছোঁ। ঠেলি হেঁচি কোনোমতে আহি হ'লেও আমি খিচিৰি আৰু আলু ভাজি খালোঁ, যিহেতু এইখিনি খাই বহুত বেছি ভাল লাগে। আৰু তাৰপিছত খাই লৈ আমি ঘৰমুৱা হ'লোঁ। আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত লগ পাম।